2026 চনৰ অসম বিধানসভা নিৰ্বাচন কেৱল এটা নিৰ্বাচন নহয়, ই আমাৰ পৰিৱৰ্তনৰ সংকল্প। এতিয়া আৰু কেৱল জয়দবনি বা দলীয় পতাকাৰ দিন নাই। 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত গৰজি উঠিব এক নতুন শক্তি, আমাৰ জেন জি। মনত ৰাখিব, আমাৰ এটা ভোট কেৱল এটা চিল নহয়, ই আমাৰ সপোনৰ এক গন্তব্যস্থান। আমি সেই প্ৰজন্ম যিয়ে দলীয় পৰিচয়তকৈ পাৰ্টীৰ যোগ্যতা বিচাৰে। আমি সেই প্ৰজন্ম যিয়ে বাসন্ততকৈ কৰ্মসংস্থাপন আৰু উন্নয়নৰ হিচাপ বিচাৰে। শদিয়াৰ পৰা ধুবুৰীলৈ আজিৰ যুৱ প্ৰজন্ম সজাগ। আমি এতিয়া সামাজিক মাধ্যমৰ শক্তিৰে প্ৰশ্ন কৰিব জানো। আমাক লাগে স্বচ্ছতা, আমাক লাগে ডিজিটেল সমাধান আৰু আমাক লাগে আমাৰ পৰিৱেশৰ সুৰক্ষা। আমাৰ লক্ষ্য স্পষ্ট, ইচ্ছুভিত্তিক ৰাজনীতি। যিজন পাৰ্টীয়ে আমাৰ ভৱিষ্যতৰ বাবে কাম কৰিব, যিজনৰ হাতত ৰাজ্যৰ উন্নয়নৰ ব্লুপ্ৰিণ্ট থাকিব, তেওঁৱেই পাব আমাৰ সমৰ্থন। সময় সলনি হৈছে অসমৰ ৰাজনীতিৰ গতিপথ। উঠি আহক, সজাগ হওক, কাৰণ এইবাৰ অসমৰ ভাগ্য নিৰ্ণয় কৰিব আমাৰ দৰে নতুন প্ৰজন্মৰ শক্তিয়ে। মনত ৰাখিব, আপোনাৰ এটা সঠিক ভোটেহে গঢ়িব এক উন্নত আৰু আধুনিক অসম। ধন্যবাদ।